কোকৰাতন বেপ্টিষ্ট চাৰ্চৰ পৰা বিশ্বৰ সকলো আমাৰ খ্ৰীষ্টীয় ভাই ভনী আৰু সকলো মানুহক হ'ব খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মেৰী খ্ৰীষ্টমাছ টু ইউ অল। আৰু আপোনালোকে নিশ্চয় জানে আজি আমাৰ মাজত প্ৰভু যীশু খ্ৰীষ্ট, যাক আমি ৰজাৰো ৰজা আৰু ঈশ্বৰৰ ঈশ্বৰ বুলি ভাবিছিলোঁ বা আমি ধৰিলোঁ, তেওঁ মহাপ্ৰভু হয় আৰু মহাৰজা হয়। তেওঁ আজি আমাৰ ইয়াত জন্ম লৈছে সাৰা পৃথিৱীত। আমি পাপত আছিলোঁ, কিন্তু এই পাপটো আমাক বচাবৰ কাৰণে তেওঁ স্বৰ্গৰ পৰা আহি মানুহ ৰূপত জন্ম লৈ আমাক বচালে। আৰু তেওঁৰ ইয়াত জন্ম হোৱাৰ কাৰণে আমি আজি সংসাৰৰ সকলো জনগোষ্ঠী ঈশ্বৰৰ যে দয়াটো পালোঁ আৰু ঈশ্বৰৰ সন্তান সন্ততি হিচাপে জীয়াই থাকিবলৈ সুবিধা পালোঁ। গতিকে মই আজি খ্ৰীষ্টমাছ লগতে সকলো আমাৰ খ্ৰীষ্ট ভাই ভনী আৰু অন্যান্য যিবিলাকে ছেকুলাৰ মানুহ, যিবিলাকে যীশুখ্ৰীষ্ট ভাল পায়, সকলোকে মই আদৰি লৈছোঁ। এই খ্ৰীষ্টমাছৰ জৰিয়তে সকলো জনগোষ্ঠীয়ে জীৱনত, ঘৰত, ফেমিলিত আৰু সমাজত শান্তি পাওক আৰু শান্তিৰে জীয়াই থাকিবলৈ সুবিধা পাওক, এইটো মই আশা কৰিছোঁ। মোৰ সন্মুখত যিমানবিলাক আমাৰ নিউজ চেনেল আছে, আপোনালোক সকলোৱে শুভেচ্ছা জনাইছোঁ আৰু বৰদিনৰ নামত হেপী খ্ৰীষ্টমাছ ধন্যবাদ দিছোঁ। আপোনালোক আমাৰ ইয়াত আহিছে, বিশেষকৈ আজি বৰদিন। এইটো কেৱল কোকৰাঝাৰত নহয়, গোটেই পৃথিৱীত যীশুখ্ৰীষ্টৰ জন্মদিন সকলোৱে পালন কৰে আৰু সকলোৱে জানে যে 25 ডিচেম্বৰত প্ৰভু যীশুখ্ৰীষ্ট এই সংসাৰত জন্ম দিছিল। এতিয়া যীশুৰ জন্ম হৈছে শান্তিৰ ৰজা বুলি কোৱা হৈছে। আৰু যীশুখ্ৰীষ্ট কেৱল এই সংসাৰত খ্ৰীষ্টানসকলৰ কাৰণে অহা নাই, কাৰণ বাইবেলত লিখা আছে যোহন 3:16 যে ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰকে এই সংসাৰত পঠাই দিলে, যাতে যিসকলে তাক বিশ্বাস কৰে নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। গতিকে আজি বাইবেলত কোৱা হৈছে যীশুখ্ৰীষ্ট এই জগতৰ ৰজা, আৰু তেওঁ ৰজাৰ নিচিনা জন্ম হোৱা নাছিল, সাধাৰণ এটা গোহালিত জন্ম হৈছিল। আৰু তেওঁ যে পৃথিৱীত শাসন কৰিবলৈ আহিছে, এইটো 700 বছৰ আগতে নাবীৰ দ্বাৰা কোৱা হৈছিল। আৰু যীশুৱে আপোনালোকে জানে এই জগতৰ মানুহৰ পাপৰ কাৰণে ক্ৰুচত বিদ্ধ হৈছিল। বিদ্ধ হোৱাৰ কাৰণ এইটোৱে হ'ল যাতে মানুহবিলাকে পাপৰ পৰা উদ্ধাৰ পায়। মেইন উদ্দেশ্য এইটোৱেই। যে আমি প্ৰথমে এইটোৱেই মেছেজ দিব বিচাৰিছোঁ, যাতে পৃথিৱীত শান্তি সম্প্ৰীতি সকলোৱে মিলিজুলি, আপোনালোকে জানে যে পৃথিৱীত আজি অশান্তি বাঢ়ি গৈ আছে। গতিকে যীশুৰ উদ্দেশ্য এইটো নহয়। বাইবেলত মেইন কথা লিখা আছে প্ৰেম। ধৰ্মৰ লগত কথা নাই, কোনো ৰাষ্ট্ৰীয় লগত কথা নাই, যাতে সকলোৱে প্ৰেম ভাতৃত্ববোধেৰে ইজনে সিজনৰ লগত মৰম এজন সংসাৰত শান্তিৰূপে থাকিব পাৰে। এয়ে হ'ল আমাৰ বাইবেলৰ আৰু যীশুৰ জন্মৰ মেইন উদ্দেশ্য।